বানপানীৰ সময়ত বা বানপানীৰ পিছত জেনেৰেলি আপোনাৰ সবকা মেষ্টাইটিছ নিউমোনিয়া পেৰাচাইটিক প্ৰব্লেমবিলাক বিশেষকৈ বেছিকৈ দেখা দিয়ে। তাৰে ভিতৰত মই প্ৰথমতে ক'ব বিচাৰিছোঁ পেৰাচাইটিক ডিজিজ পেলুজনিত বেমাৰ। আৰু জেনেৰেলি পেলুটো আপোনাৰ ভিতৰৰ পেলু এণ্ড'পেৰাচাইট আৰু বাহিৰৰ পেৰাচাইট হয়। আৰু ভিতৰৰ পেৰাচাইটবিলাক আপোনাৰ এই ঘূৰণীয়া কৃমি ফিটা কৃমি পেলু এনেকুৱা ধৰণৰ হয়। আৰু এইবিলাক পেলু যেনে বাৰিষা সময়ত যেনেকৈ বেছি হয় আৰু সেইকাৰণে আমি বাৰিষা হোৱাৰ আগে আমি পেলুৰ ঔষধ দিয়াটো অত্যন্ত দৰকাৰ। যিটো ব্ৰড স্পেক্ট্ৰাম এনথেলমেটিক বুলি কয় এলবেণ্ডাজল ফেনবেণ্ডাজল এনেকুৱা ধৰণৰ দিব লাগে। গতিকে আমি বাৰিষা হোৱাৰ আগতে আমি সাৱধান হ'ব লাগিব যাতে পেলু যাতে ক্ষতি নহয় এনিমেলৰ। গতিকে আমি পেলুৰ ঔষধ দি পেলাই আমি বাৰিষাৰ কাৰণে আমি সাজু হ'ব লাগিব। তাৰপিছত বাৰিষাৰ সময়ত দেখা যায় যে সচৰাচৰ আপোনাৰ নিউমোনিয়াটো বহুত বেছিকৈ দেখা দিয়ে। কাৰণ বৰষুণত তিতে বা এনেকুৱা ধৰণৰ আপোনাৰ প্ৰব্লেম হৈ পেলাই নিউমোনিয়া হয়। নিউমোনিয়া হ'লে গৰুৰ বহুত কষ্ট হয় আৰু মৃত্যুমুখতে পৰে। আৰু মেষ্টাইটিছ হয়। মেষ্টাইটিছৰ কাৰণে আমি বহুত সাৱধান হ'ব লাগিব যে ফ্ল'ৰটো চাফ চিকুণ হ'ব লাগিব। নহ'লে আপোনাৰ এই গাখীৰ দিয়াৰ সময়তে টিট কেনেলটো জেনেৰেলি খোলা থাকে। আৰু টিট কেনেলৰ মাজেদি আপোনাৰ ইকলাই ষ্ট্ৰেপ্ট'ককাই চালমনেলা এনেকুৱা ধৰণৰ বীজাণুবিলাক আপোনাৰ আদাৰলৈকে যায়। তাৰপিছত আপোনাৰ উহাৰটো ইনফেকশ্যন আৰম্ভ হয়। আৰু যদি মেষ্টাইটিছ হয় তেতিয়াহ'লে আপোনাৰ বহুত হেভি লছ হয় ফাৰ্মাৰৰ কাৰণে। কিয়নো ফাৰ্মাৰৰ মেইন উদ্দেশ্য হৈছে মিল্ক প্ৰডাকশ্যন। মিল্ক যদি কমি যায় আদাৰটো ইনফেকশ্যন হোৱাৰ লগে লগে আপোনাৰ গৰুজনীৰ গাখীৰৰ উৎপাদন কমি যাব। তাৰপিছত গৰুজনী যদি ইমিডিয়েটলি আপোনাৰ চিকিৎসা কৰা নহয় তেতিয়াহ'লে আপোনাৰ গেংগ্ৰিনাছ মেষ্টাইটিছ হৈ যায়। তেতিয়াহ'লে আপোনাৰ সেই উহাৰটো আপোনাৰ আদাৰটো নষ্ট হৈ যাব। তেতিয়া চাৰ্জিকেলি ৰিমুভ কৰিব লাগিব। তেতিয়াহ'লে আপোনাৰ কি হ'ব আপোনাৰ 70-80 হাজাৰ টকাৰ গাইজনী আপোনাৰ এনেই গ'ল। গতিকে আমি চবেই জানিব লাগিব যে মেষ্টাইটিছৰ ধৰা আমি অতি সাৱধান হ'ব লাগিব। গতিকে গাখীৰ খিৰোৱাৰ সময়তে উহাৰটো আপোনাৰ পটাছ পানী দি হওক বা এণ্টিচেপ্টিক দি আপোনাৰ ৱাছ কৰি ল'ব লাগিব। অকল উহাৰটো নহয় আপোনাৰ যোনে গাখীৰ খিৰাব তাৰ হাতটো চাফ চিকুণ হ'ব লাগিব বা বাচন বৰ্তনবিলাক চাফ চিকুণ হ'ব লাগিব। আপোনাৰ খিৰোৱাৰ আগতেও চাফ চিকুণ ৰাখিব লাগিব আৰু খিৰোৱাৰ পিছতো আপোনাৰ এণ্টিচেপ্টিক ৱাছ কৰি পেলাই অলপ সময় গৰুজনী কিবা ঘাঁহ বা দানা দি ৰাখিব লাগিব যাতে গাইজনী ফ্ল'ৰত শুই নাযায়। হোৱাৰ লগে লগে কি হয় এটা কিছু সময়লৈকে টিট কেনেলটো খোলা থাকে। আৰু মোটামুটি আধা ঘণ্টা 1 ঘণ্টা মানত থিয় হৈ থাকিলে অট'মেটিক লাহে লাহে টিট কেনেলটো আগৰ অৱস্থাত আহি যায়। গতিকে আমি সাৱধান হ'ব লাগিব যে মেষ্টাইটিছ যাতে নহয়গৈ। তাৰপিছত আপোনাৰ চবকা হয়। চবকাটো আপোনাৰ জহৰ বাদ আপোনাৰ চবকা দ্বাৰা আপোনাৰ কি হয় মুখত আৰু ভৰিত ঘাঁহ হয়। আৰু যদি আপোনাৰ এবাৰ মুখত আৰু ভৰিত ঘাঁহ হয় তেতিয়াহ'লে আপোনাৰ বহুত ইকনমিকেলি বহুত লছ হয়। কিয়নো আপোনাৰ মুখত ঘাঁহ হ'লে গৰুজনী ভালকৈ খাব নোৱাৰিব, নাখালে আপোনাৰ ক্ষীণাই যাব, আপোনাৰ গাখীৰ নিদিবগৈ। গতিকে আমি জেনেৰেলি চবকাৰ ভেকচিনটো আপুনি এই প্ৰি মনচুনতে দিব লাগে। বছৰত 2বাৰ দিলে ভাল। গতিকে আমি চবকাৰ ভেকচিনটো দিলে আমি নিশ্চয় চবকাৰ পৰা আমি হাত সাৰিব পাৰিম। গতিকে চবকাৰ লক্ষণটো হৈছে আপোনাৰ মুখৰ পৰা লেলাৱতী ৰুপিং চেলাইভা বুলি কয়। আপোনাৰ এঠাজাতীয় চেলাইভা পৰি থাকিব। যদি সেনেকুৱা হয় আপোনালোকে ভয় খাব নালাগে। পটাছ পানী দি ৱাছ কৰক। আপোনাৰ এণ্টিবায়'টিক এটা কোৰ্চ দিব লাগিব আৰু 2% বৰোগ্লিচাইন দিব পাৰে। 100 ml গ্লিচাইনত 2 গ্ৰাম আপোনাৰ বৰিক এচিড দি পেলাই আপুনি মুখত লগাই থাকক আৰু আপোনাৰ ভৰি খুৰাটো সদায় চাফ চিকুণ কৰি ৰাখক। পটাছেদি ধুই থাকক। আপোনাৰ ফ্লাই ৰিপেলেণ্ট যিবিলাক আছে হিমাক্স জাতীয় বা এনেকুৱা ধৰণৰ মাখি নপৰা মলম পায় সেইটো আপুনি ভৰিত লগাই দিয়ক। তেতিয়াহ'লে আপোনাৰ মেগত আপোনাৰ ইনফেকশ্যন যাতে নহয়। কাৰণ ঘাঁহ হ'লে আপোনাৰ মাখি পৰিব, মাখিৰ পৰাৰ পিছত আপোনাৰ মেগত হৈ যায়গৈ। গতিকে আপুনি এনেকুৱা ধৰণৰ আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। এতিয়া চাওক আজিকালি আপোনাৰ কোম্পানীবিলাকে বহুত ধৰণৰ ভেকচিন আহিছে। ৰাক্সাৰ ট্ৰাইঅ'ভেক তাতে FMD BQ আৰু HS জহৰবাত আপোনাৰ গলফুলা আৰু চবকা 3টা কম্বিনেশ্যন আপোনাৰ ভেকচিন পোৱা যায়। গতিকে আজিকালি বহুত ধৰণৰ চায়েন্সে আপোনাৰ ডেভেলপ কৰিছে। গতিকে আপোনালোকে সময়ত ভেকচিনটো দিব। নিশ্চয় আপোনালোকে এই জহৰবাতৰ পৰা আপোনাৰ বা গলফুলাৰ পৰা বা চবকাৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব। তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় উপকৃত হ'ব বা ইকনমিকেলি আপোনালোকৰ ইনকামটো বাঢ়িব। নহ'লে আপোনালোকৰ কি হ'ব আপুনি বহুত কষ্ট কৰি আপুনি লোন লৈয়ে হওক বা আপোনাৰ পইচা আপুনি ইনভেষ্ট কৰিছে কিন্তু যদি আপুনি উপকাৰ নাপায় লাভ নহয় তেনেহ'লে আপোনাৰ নিশ্চয় ফাৰ্মৰ পৰা আপোনাৰ লছ হ'ব। গতিকে মই আশা ৰাখিছোঁ আপোনালোকে ওচৰৰ পশু চিকিৎসা বিভাগৰ পৰাই হওক বা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতো যোগাযোগ ৰাখিব। আমি আপোনালোকৰ লগত আছোঁ, সদায় আছোঁ। গতিকে কিবা অসুবিধা হ'লে আমাক মাতিব, আমি আহিম বা ফোনতে